গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? খবৰ চাগে চবৰে ভালেই, মোৰো ভালেই। আজি আমি ইভিনিং ঢেকীয়াখোৱা নামঘৰ গৈ আছোঁ, তাকে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ, দেন আমি ঢেকীয়াখোৱা নামঘৰ যাম, দেন মই ৰেডি হৈ আহোঁ, তাৰপিছত লগ পাই আছোঁ ৰাস্তাত। ঘৰৰ পৰা ওলোৱা আমাৰ অলপ দেৰি হ'ল, সেইকাৰণে আমি ৰাস্তাতে ভিডিঅ'টো অন কৰিলোঁ। আমি একেবাৰে নামঘৰ গেটৰ ওচৰত গৈ লগ পাই আছোঁ। তাৰে ওচৰৰ দোকানৰ পৰা আমি চাকি, তেল, ধূপ চব ল'লোঁ, লৈ মেলি হৈ গ'ল। তাৰপাছত ব'লকচোন আমি নামঘৰৰ ভিতৰলৈ যাওঁ। এয়া মই এতিয়া নামঘৰৰ ভিতৰত গৈ আছোঁ। তাৰপাছতে ভৰি হাতকেইটা ধুই ল'লোঁ। ব'লকচোন চাকিগছ জ্বলাই লওঁ। সেৱা কৰিব ঘৰত ব্লগটো ষ্টাৰ্ট কৰিব পাহৰি গ'লোঁ, সেইকাৰণে আমি এতিয়া অলপ বহোঁ। এয়া আমি অলপ টাইম বাহিৰতে বহিলোঁ, বহি আৰু যাম আৰু ঘৰলৈ। বাহিৰত আহি দেখিলোঁ ইমান ধুনীয়া ধুনীয়া জেলেপি ওলাই আছে, ৰৈ থাকিব নোৱাৰিলোঁ, ঘৰলৈ আৰু জেলেপি দুটামান লৈ যাওঁ। জেলেপি লৈ এতিয়া ঘৰ গৈ আছোঁ। তেনেহ'লে ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বিশেষকৈ একো নাছিল ভিডিঅ'টো, আহিলোঁ নামঘৰত গধূলি টাইমত, তাকে অলপ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। বাই বাই।